গুড মৰ্ণিং অসম। সময় এতিয়া 6 বাজিছে। মই আপোনালোকৰ বাবে লৈ আহিছোঁ প্ৰতিদিনৰ দৰে আজি দিনটো ৰাশিফল। আজি হৈছে শনিবাৰ, জেঠ মাহৰ 30 তাৰিখ, লগতে ইংৰাজী নৱবৰ্ষৰ 14 তাৰিখ। এতিয়া আগবাঢ়ো ৰাশিফলসমূহলৈ। মেঘ ৰাশি। আজি আপোনাৰ স্বাস্থ্য ভালে থকাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ ভাল স্বাস্থ্যৰ বাবে আজি আপোনাৰ বন্ধুসকলৰ লগত খেলিব যোৱাৰ পৰিকল্পনা বনাব পাৰে। ৰাতিৰ সময়ছোৱাত আপোনাৰ অৰ্থ লাভৰ পূৰ্ণ সম্ভাৱনা আছে, কাৰণ আপোনাৰ দিয়া ধন আপুনি ঘূৰাই পাব পাৰে। কোনো নতুন সম্বন্ধ আপোনাৰ বাবে লাভদায়ক হোৱাৰ লগতে দীঘলীয়া সময়ৰ বাবেও অটুট থাকিব। আপোনাৰ প্ৰিয়জন আজি বহুত বিৰক্তি অনুভৱ কৰিব, যি আপোনাৰ মগজুত অধিক চাপ প্ৰয়োগ কৰিব। ঘৰৰ সৰুবোৰৰ লগত কথা পাতি আজি আপুনি নিজৰ অৱসৰ সময়খিনি খুব ভালকৈ ব্যৱহাৰ কৰিব। আত্মীয়ৰ বাবে জীৱনসংগীৰ লগত বাদ বিবাদ হ'ব পাৰে, কিন্তু অন্ততঃ সকলো সমস্যাৰ সমাধান হৈ যাব। সৰু ভাইটিৰ লগত ফুৰিব যাব পাৰে। ইয়াৰ ফলত আপোনালোকৰ সম্বন্ধ বেছি কটকটীয়া হ'ব। চিকিৎসাকাৰ অনুসৰি বহমান পানীত তামৰ মুদ্ৰা ভৰাই দিলে প্ৰেম জীৱন বহুত সহজ হৈ পৰিব। বৃষ ৰাশি। ব্যস্ততা ভৰা দিন হোৱা স্বত্ত্বেও আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব। সন্তানৰ বাবে অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা আছে আৰু লগতে সুখপ্ৰাপ্তিও আছে। কোনোবা ঘনিষ্ঠ আত্মীয় আৰু বন্ধুৰ তৰফৰ পৰা পোৱা ভাল খবৰৰ লগত দিনৰ আৰম্ভণি ভালভাৱে হ'ব। ৰোমান্টিক মনোভাৱসমূহত হঠাতে পৰিৱৰ্তন আহিব পাৰে। আজি যি ব্যক্তি আপোনাক লগ পাব তাৰ লগতে বিনম্ৰ আৰু ভদ্ৰ ব্যৱহাৰ কৰিব। বহুত কম মানুহে আপোনাৰ এই আকৰ্ষণীয় ব্যক্তিত্বৰ ৰহস্য জানিব পাৰে। যদি আপুনি আজি দিনটো ভালকৈ কটাব বিচাৰিছে, তেন্তে চুপচাপে থকাই মংগল হ'ব, নহ'লে আপোনাৰ জীৱনসংগীৰ মন মেজাজ বেয়া হৈ যাব পাৰে। জীৱনৰ সমস্যাসমূহৰ সমাধান আপুনি নিজেই ওলাব লাগিব, কাৰণ লোকে অকল আপোনাক উপদেশ দিব পাৰে, তাতকৈ বেছি একো দিব নোৱাৰে। চিকিৎসকৰ অনুসৰি প্ৰেম জীৱন মসৃণ আৰু সহজ কৰিবৰ বাবে প্ৰয়োজনত থকা কিন্নাৰবোৰক সহায়ৰ হাত আগবঢ়াওক। মিথুন ৰাশি। নিজৰ ভাৱনাত বিশেষকৈ খঙত নিয়ন্ত্ৰণ ৰাখক। যিবিলাক লোকে কোনোবা অজ্ঞাত লোকৰ পৰামৰ্শ অনুযায়ী ক'ৰবাত আৰ্থিক বা অন্য কিবা পণ্য নিৱেশ কৰিছিল, সিহঁতৰ আজি লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। জীৱন আৰু কাম কাজবোৰত অন্যৰ বাবে এক আদৰ্শ হিচাপে থিয় দিয়ক। ধুনীয়া মনৰ মানুহ আজি আনক প্ৰত্যেক পদত সহায় কৰা মানৱীয় মূল্যৰ নিজক বেলেগৰ সন্মুখত নিজৰ পৰিচয় দিয়ক। ইয়াৰ ফলত আপোনাৰ জীৱনত শান্তিৰ এনেই আগমন হ'ব। আজি হঠাৎ কাৰোবাৰ লগত ৰোমান্টিক সাক্ষাৎকাৰ হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে আজি বহুত ভাল দিন, কাৰণ সিহঁত হঠাৎকৈ লাভান্বিত হ'ব পাৰে। খালী থকা সময়ৰ সম্পূৰ্ণ আনন্দ লোৱাৰ বাবে লোকৰ পৰা দূৰ হৈও নিজৰ পচন্দৰ কাম কৰিব লাগে। এনেকুৱা কৰাৰ বাবে আপোনাৰ ধনাত্মক পৰিৱৰ্তন হ'ব। আপুনি আৰু আপোনাৰ জীৱন লগৰী পৰস্পৰে পৰস্পৰৰ লগত আজি ধুনীয়া ভাৱনাসমূহ ব্যক্ত কৰিব। চিকিৎসকৰ অনুসৰি ভাল স্বাস্থ্যৰ বাবে মা-আইতা আৰু অন্য বয়স্ক মহিলাৰ পৰা আশীৰ্বাদ লওক। কৰ্কট ৰাশি। আজিৰ দিনটো ফূৰ্তি আৰু আনন্দৰে ভৰা হ'ব, কাৰণ আপুনি জীৱনটোক সম্পূৰ্ণৰূপে জীয়াব। জীৱনৰ বেয়া সময়ত ধন আপোনাৰ কামত আহিব। সেইকাৰণে আজিৰ পৰা আপুনি অৰ্থ সঞ্চয় কৰাৰ কথা চিন্তা কৰক। ঘৰুৱা বিষয়সমূহত অতি সোনকালে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। আজি আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মাজত কোনোবা তৃতীয় ব্যক্তি আহিব পাৰে। অফিচ যোৱাৰ পিছতেই আপুনি আজি ঘৰ সোনকালে যোৱাৰ পৰিকল্পনা কৰিব পাৰে। ঘৰ পোৱাৰ পিছত আপুনি চিনেমা বা পাৰ্কত পৰিয়ালৰ লোকৰ লগত ফুৰিব যাব পাৰে। জীৱন লগৰীৰ বেয়া হোৱা স্বাস্থ্য বেয়া হোৱা আপোনাৰ বাবে সমস্যাৰ কাৰণ হৈ উঠিব পাৰে। আপুনি বহুত কিবাকিবি কৰিব বিচাৰে, তথাপিও আজি আপুনি বহুত কাম পিছলৈ কৰিব বুলি স্থগিত কৰি থ'ব পাৰে। দিনটো শেষ হোৱাৰ আগতেই কিছুমান কাৰ্য কৰি থ'ব যত্ন কৰক, নহ'লে আপুনি অনুভৱ কৰিব পাৰে যে গোটেই দিনটো এনেই গুচি গ'ল। চিকিৎসকৰ অনুসৰি ৰাহুৰ ভাল প্ৰভাৱ থাকিলে দান দক্ষিণাত্যাগ বিপ্লৱ আৰু সৃজনশীলতাক নিৰ্দেশ কৰে। সেইবাবে ভাল আৰ্থিক অৱস্থা বাহালৰ শিৱৰ বাবে সৃজনশীলতাৰে সাহায্য প্ৰদান কৰিব লাগে। সিংহ ৰাশি। আজি আপোনাৰ মাজত বেছ সক্ৰিয়তা দেখা যাব। আপোনাৰ স্বাস্থ্য আজি আপোনাক পূৰ্ণ সমৰ্থন দিব। সাৱধানে আৰ্থিক নিৱেশ কৰক। দিনৰ উত্তৰ আধাৰত হঠাৎ অহা যিকোনো ভাল আজিৰ
দিনটোৰ আন এটা জটিল পৰিস্থিতি মাতি আনিব পাৰে। আপোনাৰ সংগীসকল আপোনাৰ পৰা অলপ সময় বিচাৰে, কিন্তু আপুনি তেখেতক সময় দিব নোৱাৰে, যাৰ বাবে তেখেত হতাশ হৈ যায়। আজি তেখেতৰ হতাশা স্পষ্টভাৱে প্ৰকাশ পাব। আজি আপুনি পুৱা বাহিৰত যাবলৈ ওলোৱাৰ সময়ত বিজুলী গুচি যোৱাত আপুনি বহুত সমস্যাৰ সন্মুখীন হ'ব পাৰে, কিন্তু জীৱনসংগীৰ ফালেদি এইবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি বহুত সহায় লাভ কৰিব। আজিৰ দিনটো আপোনাৰ বাবে এটা খেলত ল'বলগীয়া দিন হ'ব পাৰে। আপোনাৰ আজি বন্ধু আৰু আত্মীয়ৰ লগত চিনেমা চাবলৈ যোৱাৰ পৰিকল্পনা হ'ব পাৰে। চিকিৎসকৰ অনুসৰি একুৰিয়ামত এটা ক'লা আৰু সোণালী মাছ ৰাখিলে আপোনাৰ প্ৰেম অধিক সুদৃঢ় হ'ব। কন্যা ৰাশি, হতাশা আৰু ভাগৰুৱা অনুভৱক নিজৰ ওপৰত প্ৰভাৱ পেলাব নিদিব। খৰচত হোৱা অপ্ৰত্যাশিত বৃদ্ধিয়ে আপোনাৰ মনৰ অশান্তি ভংগ কৰিব পাৰে। বেলেগৰ জীৱনত হস্তক্ষেপ কৰাৰ পৰা আজি বিৰত থাকক। প্ৰিয়জনৰ অনাৱশ্যকীয় প্ৰয়োজনসমূহৰ সন্মুখত মূৰ নকৰিব। আপুনি আজি অৱসৰ সময় মোবাইল অথবা টিভি চাই শেষ কৰিব। ইয়াৰ ফলত আপোনাৰ জীৱনসংগী বিৰক্ত হৈ পৰিব, কাৰণ আপোনাৰ তেখেতৰ লগত কথা পাতিব সময় নাই। আত্মীয়সমূহক লৈ আজি আপোনাৰ আৰু জীৱনসংগীৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা আছে। আজি আপুনি নিজকে সন্তুষ্ট কৰিবৰ বাবে অধিক সময় অতিবাহিত কৰিব, যেনে চুলিত নতুন ডিজাইনৰ ষ্টাইল দিয়া, স্পা কৰোৱা। এইবোৰ কৰিলে আপুনি বহুত ভাল আৰু সতেজ অনুভৱ কৰিব। চিকিৎসকৰ অনুসৰি ভগৱানৰ ওপৰত বিশ্বাস ৰাখক, সৎসংগত থাকক আৰু মানসিক হিংসাৰ পৰা বাচি থাকিলে আৰ্থিক স্থিতি ভালে থাকিব। তুলা ৰাশি, বেলেগৰ লগত সুখৰ আদান প্ৰদান কৰিলে আপোনাৰ স্বাস্থ্য আৰু অধিক উজ্জ্বল হ'ব। আজি আপুনি বহুত সহজতে পইচা জমা কৰিব পাৰিব। অন্য লোকক আগতে দিয়া পইচা আজি ঘূৰাই পাব পাৰে, অথবা যিকোনো নতুন পৰিযোজনাত পইচা লগাই ধন আৰ্জিব পাৰে। সামাজিক উৎসৱত সহযোগ কৰাৰ এইটোৱেই আটাইতকৈ ভাল সুযোগ, যি আপোনাক প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্কত আনিব। বন্ধুৰ লগত সাৱধানে কথা পাতক, কাৰণ আজিৰ দিনাখন আপোনালোকৰ বন্ধুত্ব ফাট মেলিব পাৰে। কোনোবা ধনাত্মক গুৰু অথবা ডাঙৰজন আপোনাক সহায় কৰিব পাৰে। জীৱনসংগীৰ আত্মীয় হস্তক্ষেপে আপোনালোকৰ বৈবাহিক জীৱনত সন্তুলন বেয়া কৰি দিব পাৰে। আপোনাৰ দোষবোৰৰ বিষয়ে আপুনি ভালকৈ অৱগত, আৰু আপুনি সেই দোষবোৰৰ শুধৰাব চেষ্টা কৰিব লাগে। চিকিৎসকৰ অনুসৰি প্ৰেম জীৱন অধিক মধুৰ আৰু সুখী কৰিবৰ বাবে গৰুক সতেজ পালেং শাক খুৱাওক। বৃশ্চিক ৰাশি, আপোনাৰ ঈৰ্ষা শক্তি উৎসাহিত হ'ব, কাৰণ আপুনি বহুত জটিল অৱস্থাৰ পৰা বাহিৰ হ'বলৈ সক্ষম হ'ব। ভাবুক নিৰ্ণয় লোৱাৰ সময়ত নিজৰ যুক্তি সংগতা এৰি নিদিব। আপুনি পইচা আয় কৰিব পাৰে, যদিহে আপুনি আপোনাৰ জমা ধন পাৰস্পৰিকভাৱে নিৱেশ কৰক। ঘৰত আজি নিয়ম-ৰাজি কিছুমান হ'ব। মনত ৰাখিব, মানুহৰ চকুৱে কেতিয়াও মিছা কথা নকয়। আজি আপোনাৰ প্ৰিয়জনৰ চকু আপোনাক সঁচাকৈ এক বিশেষ কথা কৈ যাব। এনেকুৱা পৰিৱৰ্তন আনক যি আপোনাৰ ৰূপ-ৰঙত এক সৌন্দৰ্য কঢ়িয়াই আনে, আৰু সম্ভাৱিত প্ৰেম প্ৰাৰ্থীসমূহক আপোনাৰ প্ৰতি আকৰ্ষিত কৰিব। আপুনি জীৱন লগৰীৰ পৰা আজি কিবা ধুনীয়া বিশেষ উপহাৰ লাভ কৰিব পাৰে। যিকোনো কাম যেতিয়ালৈকে সম্পূৰ্ণ নহয় তেতিয়ালৈকে নতুন কাম হাতত নল'ব। যদি আপুনি এনেকুৱা নকৰে, ভৱিষ্যতে আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। চিকিৎসকৰ অনুসৰি মানসিক অৱসাদৰ পৰা ৰেহাই পাবলৈ বিচনাৰ খুঁটিকেইটাত সোণ অথবা তামৰ গজাল লগাওক। ধনু ৰাশি, কোনোবা কাজিয়াখোৰ ব্যক্তিৰ লগত হোৱা বাদ-বিবাদে আপোনাৰ মন বেয়া কৰিব পাৰে। জ্ঞানীৰ দৰে চিন্তা কৰক আৰু যিমান দূৰ সম্ভৱ এইবোৰৰ পৰা আঁতৰি ফুৰক, কাৰণ এইবোৰে আপোনাৰ একো ভাল নকৰিব। দূৰণিবতীয়া যাত্ৰাই আপোনাক ভাগৰুৱা কৰি তুলিব, কিন্তু যাত্ৰা আপোনাৰ বাবে আৰ্থিক দিশত লাভ কঢ়িয়াই আনিব পাৰে। পঢ়া-শুনাক প্ৰাধান্য নিদি বাহিৰা গতিবিধিত অধিক সময় ব্যয় কৰিলে আপুনি আপোনাৰ মা-দেউতাৰ খঙৰ চিকাৰ হ'ব পাৰে। কেৰিয়াৰৰ যোজনা বনোৱাৰ লগতে খেলা-ধূলা কৰাও সিমানেই আৱশ্যক। সেইবাবে মা-দেউতাক সুখী কৰিবলৈ দুয়ো কামতে সমানতা বৰ্তাই ৰখা উচিত। প্ৰেমিক আজি আপোনাৰ কিবা এটা কথাই দুখ দিব পাৰে। তেখেতে আপোনাক বেয়া পোৱাৰ আগতে আপুনি কথাটো উপলব্ধি কৰি তেখেতক
মনোৱাটো আপোনাৰ কৰণীয়। আজি অৱসৰ সময় এনেই বিনা কথা তৰ্কত অপচয় হ'ব, যাৰ বাবে দিনৰ শেষত আপুনি হতাশ হৈ যাব। আজি আপুনি নিজৰ জীৱনসংগীৰ লগত বহুত ঘনিষ্ঠ কথা-বতৰাৰ আদান প্ৰদান কৰিব। কোনোবা নিকটতম আৰু পুৰণি বন্ধুক লগ পাই আজি আপুনি অতীতটো ৰোমন্থন কৰি সুখ অনুভৱ কৰিব পাৰিব। চিকিৎসক অনুসৰি বগা ৰঙৰ গাই গৰুক ৰুটি খুৱালে আপোনাৰ স্বাস্থ্য ভালে থাকিব। মকৰ ৰাশি। ধ্যান আৰু যোগ আধ্যাত্মিক দিশৰ উপৰিও আপোনাৰ শাৰীৰিক দিশো লাভান্বিত কৰিব। কাৰোবাক কথা দিয়াৰ সময়ত আৰু বিত্তীয় লেনদেন কৰাৰ সময়ত সাৱধানে থাকক। এটা ধুনীয়া সন্ধিয়াৰ বাবে আত্মীয় অথবা বন্ধুবৰ্গ আপোনাৰ ঘৰত আহিব পাৰে। আজি আপুনি আপোনাৰ প্ৰিয়জনৰ সন্মুখত নিজৰ ভাৱনা প্ৰকাশ কৰিবৰ সময়ত অসুবিধা অনুভৱ কৰিব। আজি আপুনি নিজকে বেলেগৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰবিন্দু হিচাপে আৰু এই গোটেইখিনি গুৰুত্ব আপুনি পাব আপোনাৰ সহযোগৰ পুৰস্কাৰ হিচাপে। জীৱনসংগীৰ ব্যৱহাৰে আপোনাৰ প্ৰফেশ্যনেল জীৱনত বেয়া প্ৰভাৱ পেলাব পাৰে। নিজৰ বাবে ভাল সময় উলিওৱা বহুত ভাল হ'ব। ইয়াৰ বহুত বেছি প্ৰয়োজনীয়তা আহি পৰিছে। যদি আপুনি বন্ধুসমূহক ইয়াৰ সহযোগী বনায় তেন্তে আনন্দ দুগুণ হৈ যাব। চিকিৎসক অনুসৰি সৰু কন্যাৰ মাজত পায়স বিতৰণ কৰিলে আপোনাৰ উন্নতি হ'ব। কুম্ভ ৰাশি। আজি আপুনি ঊৰ্জা আৰু শক্তি দি ভৰপূৰ হ'ব। আপুনি যি কাম সাধাৰণতে কৰোঁতে একদিন লাগে, সেই কাম আজি আধা দিনতে সম্পূৰ্ণ কৰিব পাৰিব। যিসকল লোকে ঋণ লৈ থৈছিল আগতে, সিহঁতক আজি ঋণ পৰিশোধ কৰিব লাগিব পাৰে, যাৰ ফলত আৰ্থিক স্থিতি দুৰ্বল হৈ পৰিব পাৰে। আপোনাৰ জ্ঞান আৰু পৰিহাস আপোনাৰ ওচৰৰ চাৰিওফালৰ লোককো প্ৰভাৱিত কৰিব। আজি আপোনাৰ হাঁহিত কোনো আৱেগ অথবা অৰ্থ নাথাকিব কোনো শব্দ, না কোনো ছন্দ। কাৰণ আপোনজনৰ অনুপস্থিতিত মনটো যেন উকা-উৰুঙা হৈ থাকিব। নিজৰ আত্মবিশ্বাসৰ লাভ লওক, বাহিৰলৈ ওলাই আহক আৰু কিছু নতুন সম্পৰ্ক তথা বন্ধু বনাওক। আজি আপোনাৰ জীৱনসংগী আপোনাৰ বাবে পৰ্যাপ্ত সময় উলিওৱাত অসম্ভৱ হ'ব। দিনৰ প্ৰথম ভাগত আপুনি অলপ এলাহ অনুভৱ কৰিব পাৰে। কিন্তু যদি আপুনি ঘৰৰ পৰা বাহিৰত যোৱাৰ সাহস গোটাই ল'ব পাৰিছে, তেন্তে বহুত কাম সম্পূৰ্ণ হ'ব পাৰে আজি। চিকিৎসক অনুসৰি প্ৰেমৰ সম্পৰ্ক অধিক শক্তিশালী কৰিবলৈ নিজৰ প্ৰেমিকা অথবা প্ৰেমিকাক নীলা ৰঙৰ ফুল উপহাৰ হিচাপে আগবঢ়াওক। মীন ৰাশি। আজিৰ দিনটো কৰা দান পুণ্যৰ কাম আপোনাক মানসিক শান্তি আৰু সন্তুষ্টি দিব। আপোনাৰ কষ্ট আৰু কামৰ প্ৰতি থকা উৎসৰ্গতাক লক্ষ্য কৰিব আৰু ইয়াৰ বাবে আপুনি কিছু বিত্তীয় লাভ পাব পাৰে। দিনৰ উত্তৰাধাৰত হঠাৎ অহা যিকোনো ভাল খবৰ গোটেই পৰিয়ালকে সুখ আৰু আনন্দ প্ৰদান কৰিব। আপোনাৰ এই চমৎকৃত আৰু উজ্জ্বল চকু দুযোৰে আপোনাৰ প্ৰিয়জনৰ এন্ধাৰ ৰাতিও পোহৰ কৰি তুলিব পাৰে। আপোনাৰ ঘৰৰ মানুহৰ আজি আপোনাৰ লগত বহুতো সমস্যা ভাগ বতৰা কৰিব পাৰে, কিন্তু আপুনি নিজৰ পৃথিৱীতেই মচগুল হৈ থাকিব। আৰু খালী সময়ত কিছুমান এনেকুৱা কাম কৰিব যিবোৰ কাম কৰি আপুনি সঁচাকৈ আনন্দ লাভ কৰিব। বৈবাহিক জীৱনক অধিক সূক্ষ্ম কৰিবৰ বাবে আপোনাৰ প্ৰয়াস আপোনাৰ আশাতকৈ অধিক ফলপ্ৰসূ হ'ব। গোটেই দিন এনে বহি থকাতকৈ আপুনি আজি এখন ভাল কিতাপ পঢ়িব পাৰে। নহ'লে ব্লগ পোষ্ট লিখিব পাৰে। চিকিৎসকৰ অনুসৰি বেচনৰ হালোৱা বনাই খাওক আৰু বেলেগকো খুৱাওক। এনেকৈ ৰন্ধা-বঢ়া কৰিলে আপোনাৰ ভিতৰৰ ৰান্ধনীগৰাকীৰ লগতে আপোনাৰ মনটোও সুখী হ'ব। পুনৰ লঘু আশাৰে মই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কমেণ্ট বক্সত আপোনালোকেও 3বাৰকৈ লিখিব নাপাহৰিব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আজিলৈ আহিছোঁ, বাই। পুনৰ ৰাশিফল ভিডিঅ'ত মই আপোনালোকক এনেদৰেই লগ পাম। চ' যিসকলে মোৰ ৰাশিফল চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আজিলৈকে ছাবস্ক্ৰাইব কৰি ল'ব।